তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপছ ব্লগ আৰু মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মানে আজি মই গৈ আছোঁ বৰ্তমান শিৱসাগৰ যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ বুজ ল'ম আৰু তেওঁলোকৰ কাৰণে কিছুমান বান সাহাৰ্য লৈ লৈছোঁ। তো বলক চাই আহোঁগৈ কিনো হৈ আছে তাত। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল নামচাঙৈ কিয়নো আনিলি মৰণৰে বান নামচাঙৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল শিৱসাগৰ আমি পালোহি আহি বিভিন্ন জেগাত আমি বস্তুখিনি দিছোঁ ইয়াত পৰিৱেশটো খুবেই বেয়া পৰিৱেশ কিন্তু আমি চাৰিওফালে পানী আৰু বিভিন্ন ধৰণৰ বেমাৰ যে মানে মানুহবিলাকক দেখা দিছে দেখিছোঁ মানুহবিলাকক ভৰিত খজুৱতি হৈছে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলৰ জৰিয়তে যদি কাৰোবাৰ পইচা পাতি আছে কাৰোবাৰ যদি কোনোবাই এনেকৈ সহায় কৰিব বিচাৰে শিৱসাগৰবাসী ৰাইজক তেতিয়াহ'লে আপোনালোকে বাকী চব বস্তু ইয়াত এভেইলেবল বুলি ক'ব পাৰি খোৱা বস্তু বা তেওঁলোক খাদ্য বস্তু বা বিভিন্ন বস্তু ইয়াত আছে কিন্তু এই মলম খজুৱতি মলম বা ডেটল এনেকুৱা কিবা কিবি বস্তু যদি আপোনালোকে যোগান ধৰিব পাৰে তেতিয়াহ'লে আহক শিৱসাগৰবাসী ইয়াত ৰাইজক সেইকেইটা বস্তু দি আপোনালোকে সহায় কৰক বাকী কেউফালে গুজৰি গুমৰি
ভিডিঅ' কৰা ঘাই যাম দেই সেইখন এইকেইটা কিমান কষ্ট বৈঠা মাৰি থাকিবই লাগে প্ৰমত বৈঠা মাৰো ৰিলিফ দি দিয়ে আমাৰ নদীৰ মাজত আমি দেখিছা কিমান কষ্ট হৈছে উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গাইজীখন জাজি নৈ দেই জাজি নৈৰ মাজত মাজতে মথাউৰি ভাঙি দিছিলে বনাই এইখন নদীয়ে হয় সুখৰে আমাৰতো ঘৰটো ভাঙিয়ে দিলে আৰু সিহঁতে কেইজন আহিছে তেওঁ দিছে কিবা এটা আমাক খাবলৈ খাদ্য ভাঙি গ'ল চাই লোৱা গাইজ আপোনালোকো আহক আহক সহায় কৰক এওঁলোকক সহায় কৰক ভয় লগা নাই সাঁতুৰিবতো নাজানো তো গাইজ শিৱসাগৰৰ পৰা আহি ৰাস্তাত এতিয়া তোমাৰ সময় হৈছে পূৰা 10:31 আৰু এতিয়া শিৱসাগৰত বাইপাছতে আছোঁ আমি আহি আছোঁ আৰু আপোনালোকৰ কৃপাতে কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল তো নমস্কাৰ সকলোকে যোৱাকালি মই আমাৰ নাওবৈচা সমষ্টিৰ যিজন ৰাইজৰ দলৰ প্ৰাৰ্থী আছিলে ডাক্তৰ হৰিকান্ত দাস ছাৰ তেখেত আৰু মোৰ সহপাঠী আমি কেইজন গৈ শিৱসাগৰৰ যিখিনি বানপীড়িত লোক আছিলে তেওঁলোকক কেইটামান খাদ্যবস্তু যোগান ধৰিবলৈ আমি আগবাঢ়ি গৈছিলোঁ আৰু শিৱসাগৰবাসীৰ ৰাইজৰ মাজত গৈ আমি সেই বস্তুখিনি বিতৰণ কৰিলোঁ আৰু আমি দেখিলোঁ যে তাত গৈ তাত প্ৰায়ভাগখিনি মানুহে খাদ্য সামগ্ৰী অত্যন্তখিনি লাভ কৰিছে বা অসমৰ বাহিৰৰ যিখিনি ৰাজ্য সেই ৰাজ্যৰ মানুহ আহি পিনি তেওঁলোকক বহুত সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি তাতে উল্লেখ কৰিব লাগিব যে অখিল গগৈ ডাঙৰীয়া ছাৰে শিৱসাগৰবাসীৰ ৰাইজৰ কাৰণে বহুত কৰিছে আমি দেখিছোঁ তেখেতক মোৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ কাৰণ এজন MLA হিচাপে যিখিনি কৰিব লাগে তেখেতে তেওঁ বহুত গুণ বেছি কৰিছে তেখেতৰ ভৱিষ্যত আৰু ভাল হওক মোৰ চেনেলৰ জৰিয়তে আপোনালোকক মই এটা অনুৰোধ জনাব বিচাৰোঁ যে বৰ্তমান শিৱসাগৰত খাদ্যবস্তুৰ উপৰিও মানে অত্যন্ত প্ৰয়োজনীয় বস্তু এটা হৈছে যে মেডিকেল কেম্প মানে শিৱসাগৰত যিখিনি পানী বৰ্তমান ষ্টক হৈ ৰৈ গ'ল বা পানী যিখিনি জমা হৈ আছে সেই পানীখিনি অত্যন্ত বিষাক্তজনক পানী বিষাক্ত বুলি ক'ব লাগিব কাৰণ মানে সেই পানীখিনি নমাৰ লগে লগে খজুৱতি ফাংগাল ইনফেকশ্যন বা জ্বৰ আদি বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে শিৱসাগৰ যোৰহাট নাজিৰাবাসীৰ ৰাইজক দেখা দিছে বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমি কালি চাইছোঁ আমাৰ ডাক্তৰ ছাৰে চাইছে জ্বৰ বিভিন্ন জেগাত গৈছোঁ আমি সকলো জেগাতে দেখিছোঁ প্ৰায়ভাগখিনি মানুহৰ বেমাৰ হৈছে গতিকে মই মোৰ চেনেলৰ জৰিয়তে দীপঅসম ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোক শিৱসাগৰবাসী ৰাইজক বহুত সহায় কৰিছে আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত ভাল লাগিছে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে যোনে পাৰে আপোনালোকে মেডিকেল কেম্প ঠায়ে দুটামান বহুৱাৰ আপোনালোকে চেষ্টা কৰক তেতিয়া শিৱসাগৰ নাজিৰা যোৰহাটবাসী ৰাইজে অত্যন্ত উপকৃত হ'ব
কালি আমি গৈছিলোঁ তাত ফেনাইল বা ধৰি লৈ ব্লিচিং পাউডাৰ, চেনিটাৰী নেপকিন আদি বিভিন্ন ধৰণৰ বস্তু আমি এনেকুৱা কিছুমান বস্তু আমি বিতৰণ কৰিছিলোঁ। তাত দেখিলোঁ মানে ৰাস্তা কাষৰ মানুহখিনিয়ে অত্যাধিক বস্তু পাইছে, কিন্তু যিখিনি মানুহ বৰ্তমান নৈ কাষত আছে, আমি যোনখন কালি জাঁজি নৈ আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দিছোঁ, আপোনালোকে চাব। জাঁজি নৈৰ কাষত থকা যিখিনি মানুহ, মানে জাঁজি নৈখন পাৰ হৈ পিনি যিখিনি মানুহৰ ঘৰ আছে, সেই মানুহবিলাকে খাদ্য সামগ্ৰীবিলাক পোৱা নাই। বাকী থকা মানুহে অত্যাধিক পাইছে, কিন্তু সেই মানুহখিনিয়ে সঠিকভাৱে পোৱা নাই। আমি কালি ভিতৰুৱা যিবিলাক গাঁও তালৈ গৈছিলোঁ আৰু তাত গৈছোঁ, দেখিছোঁ তাত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে। আপোনালোকক মোৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে তাত যাওক আৰু সেই মানুহখিনিক উদ্ধাৰ কৰক। বিভিন্ন ধৰণৰ বেমাৰ হৈছে, বেমাৰখিনি আপোনালোকে মেডিকেল কেম্প বহাই তেওঁলোকক উদ্ধাৰ কৰক বুলি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক অনুৰোধ জনালোঁ। বাকী এই দুৰ্যোগৰ সময়ত জুবিন দাৰ অভাৱ অনুভৱ কৰিছোঁ আমি সকলোৱে। জুবিন দা আজি থকা হ'লে এতিয়া যিমানখিনি মানুহ উপকৃত হৈছে আৰু উপকৃত হ'লহেঁতেন। আমি জুবিন দাৰ অভাৱ আজি অনুভৱ কৰিছোঁ, কাৰণ তেখেত অসমৰ কিং আছিলে। গতিকে জুবিন দাক বহুত মিছ কৰিছোঁ। গতিকে অৱশেষত মই আপোনালোকক সেইটোৱে অনুৰোধ জনালোঁ যে যাওক শিৱসাগৰবাসী ৰাইজক এটা মেডিকেল কেম্প বহাই আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক। বাকী জয় অসম, জয় জুবিন দা।